এখন গাঁৱত অৰ্জুন নামৰ এজন ল'ৰা আছিল। সি বৰ খঙাল আছিল। সৰু সৰু কথাক লৈ পেলাই বন্ধুৱে হওক বা নিজতকৈ ডাঙৰ মানুহে হওক সিহঁতৰ লগত কাজিয়া কৰি ফুৰিছিল আৰু খং উঠলি বস্তু ভাঙা তাৰ এটা স্বভাৱো আছিল। মাক বাপেকৰ লগতে গাঁৱৰ ওচৰৰ মানুহ বা নিজৰে বন্ধুখিনি তাক বুজাব চেষ্টা কৰে, কিন্তু সি বুজি নাপায়। এনেকৈ দিনবোৰ চলি আছিল। কিন্তু বাপেকে একদিন ভাবিলে নহয়, এনেকৈ থাকিলেতো নহ'ব, তাক বুজাব লাগিব আৰু অলপ বেলেগ ধৰণে বুজাবৰ কাৰণে মাথা মাৰিলে। এনেকৈ অৰ্জুনক বাপেকে মাতি আনি পেলাই তাক 1 মোনা গজাল দিলে আৰু তাক ক'লা, তোৰ যেতিয়ানে খং উঠে তেতিয়ানে এই গজাল এটা তোৰ দৰজাখনত মাৰি দিবি। অৰ্জুনে এইটো বহুত সহজ কাম বুলি ভাবিছিল। প্ৰথম দিনে সি দৰজাখনত 37টামান গজাল মাৰিছিল। যেতিয়ানে খং উঠে তেতিয়ানে সি গজাল মাৰা দৰজাখন আৰম্ভ কৰি দিলে। দিনবিলাক এনেকৈ পাৰ হ'ল কেইদিনমান আৰু সময়ৰ লগত তাৰো অনুভৱ হ'ব ধৰিলে। কামটো যদিও সহজ দেখাত, কিন্তু ইমান সহজ নহয়। বাৰে বাৰে সেই কামটোৱে কৰা। কেইটামান গজাল মাৰাৰ পিছত হাতখন বিষাব আৰম্ভ কৰে তাৰ। লাহে লাহে সি নিজেও ভাবিলে যে খংটো অলপমান কণ্ট্ৰলত আনিব লাগিব। নিজে এনেকৈ কষ্ট খাই থকাতকৈ যদি মই নিজে অলপ খংটো কম কৰোঁ তেতিয়া মোৰ নিজৰে অলপ কষ্টটো কমিব। লাহে লাহে গজালৰ সংখ্যা কমি আহিল দৰজাখনত। কেইসপ্তাহমান পিছত এনেকুৱা হ'ল যে সি এটাও গজাল দৰজাখনত মাৰিব লগা নহয়। এই খবৰটো সি বাপেকক বহুত আনন্দ মনে দিলে। বাপেকো বৰ হাঁহি হাঁহি তাক ক'লা, ঠিকে আছে, এইবাৰ তই এটা কাম কৰিবি, যেইবাৰ তই তোৰ খংটো কণ্ট্ৰল কৰা সেইবাৰে এটা এটা গজাল সেই দৰজাখনৰ পৰাই উলিয়াবি। বাপেকে কোৱা মতেই সি তাক যেতিয়ানে খংটো সি কণ্ট্ৰল কৰে তেতিয়ানে এটা এটা গজাল সি ওলোৱা আৰম্ভ কৰি দিলে। সেনেকৈ 1 দিন গ'ল, 2 দিন গ'ল, 1 সপ্তাহ গ'ল, 2 সপ্তাহ গ'ল। সেনেকৈ গোটেই দৰজাখনৰ পৰাই সি গোটেইকেইটা গজাল উলিয়াই আনিলে। এই খবৰটো সি বহুত ফূৰ্তি কৰি বাপেকক ক'লা, দেউতা মই দৰজাখনৰ পৰাই গোটেইকেইটা গজাল উলিয়াই দিলোঁ। বাপেকে তেতিয়া দৰজাখনৰ ওচৰত যাই অৰ্জুনক ক'লা, বাপা তই ভাল কামে কৰিছে, কিন্তু এই দৰজাখন চাইছোঁ, তই এই গজালকেইটা মাৰোঁতে যিখিনি গাঁথা হৈছিল সেইখিনি এতিয়ানো ঠিক হোৱা নাই। তই যদিও গজালকেইটা উলিয়াই দিলি, কিন্তু দৰজাখন কোনোদিনে আগৰ নিচিনা নহয়। অৰ্জুনে দৰজাখনৰ ফালে চাই পেলাই ভাবিলে বাপেকে কি কৈছে, কিন্তু সি বুজি নাপালা বাপেকে কোৱা কথাখিনিৰ অৰ্থ কি। তেতিয়া সি বাপেকক ক'লা যে দেউতা তই কি ক'ব বিচাৰিছা। তেতিয়া বাপেকে অৰ্জুনৰ কান্ধত হাতখন থৈ পেলাই তাক ক'লা, চা, তই যেতিয়া খঙতে কাৰোবাক বেয়াকৈ ক বা আটা ভাৰা, তেতিয়ানো সেই মানুহটোৱে এই আঘাত পায়। তই পিছত তাক ক্ষমা খুজিব পাৰা, কিন্তু সেই ক্ষমা খুজিলে সেই মানুহটোক যি তই আঘাত দিছে সেইটো কেতিয়াও সমাধান নহয়। সেই কষ্ট লৈ পেলাই সেই গোটেই জীৱন জীয়াই থাকিব লাগে। অৰ্জুনৰ চকুৰ পৰাই চকু পানী ববা ধৰিলে। সি বাপেকক সুধিলে, দেউতা মই এই গজালৰ গাঁতগিলাক নোহোৱা কৰিব পাৰিমনে? বাপেকে তেতিয়া লাহেকৈ ক'লা, নাই নৰবি। খঙত শব্দই দি দিয়া আঘাতে যেনেকৈ নিজৰ চিন থৈ যায়, সেনেকৈ এই গাঁতটো তই কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰিবি। সেইদিনা অৰ্জুনে বুজি পালা নিজৰ খঙৰ ওপৰত কণ্ট্ৰল ৰখাটো কিহৰ কাৰণে দৰকাৰ, আৰু লাহে লাহে সি নিজৰ খংগিলাক কণ্ট্ৰল কৰিবৰ কাৰণে জনা হ'ল। এতিয়া যদি খং উঠে সি প্ৰথমতে দীঘলকৈ উশাহ এটা লয়, তাৰপিছত নিজকে সি শান্ত কৰে আৰু ভাবে তাৰ খং কিয় উঠছে। আৰু সি খং উঠলি এটা কথা ভাবে, সি যাতে কাকো অনিষ্ট নকৰে। খঙত কোৱা কথাবোৰ তীৰৰ দৰে, সেইবোৰে পোনপটীয়াকৈ মানুহৰ হৃদয়ত আঘাত কৰে আৰু সেই আঘাত কেতিয়াও সম্পূৰ্ণৰূপে আৰোগ্য নহয়। সেয়েহে আপোনাৰ খঙক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ শিকক, কিয়নো কিছুমান বস্তু ঘূৰাই পোৱা নাযায়। সাধু কথাটো কেনেকুৱা লাগিল? যদি ভাল লাগিছে কমেণ্ট এটা কৰিব, লাইক কৰিব, বন্ধু বান্ধৱী সম্পৰ্কীয় যিখিনি মানুহ আছে আপোনাৰ সেইখিনিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব
আগলৈকে যদি এনেকুৱা কাহিনী আৰু শুনিব বিচাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো ক্লিক কৰিব যাতে আপলোড দিয়াৰ লগে লগে ন'টিফিকেশ্যনটো আপুনি পায়। আগলৈকে আকৌ এনেকুৱা এটা কাহিনী লৈ হাজিৰ হ'ম। তেতিয়ালৈকে সুস্থ থাকক, সবলে থাকক আৰু আনন্দত থাকক। থেংক ইউ আজিৰ বাবে।